খবৰ সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে। আমাৰ মামা আহি গ'ল, আমি পুৰা দুইটাই ৰেডি আৰু বহুত দিন হ'ল ন বেটা আমি ঘৰত যাব পোৱা নাই, গাঁৱৰ ঘৰলৈ, আমাৰ নিজৰ ঘৰলৈ। এই বহাগ বিহুতে যি গৈছিলোঁ আৰু এই বহাগ বিহুত গৈ পেলাই আৰু যাবই পোৱা নাই। আকৌ PA1 এক্সামো আহি আছে, চ' 4 ডেজৰ বন্ধ পাইছোঁ, সেইকাৰণে আমি ঘৰলৈ যাম। গৈ পেলাই অকণমান গাঁৱৰ পৰিৱেশ আপোনালোককো দেখুৱাম আৰু ব'লক আমি এতিয়া ঘৰত যাওঁ। 4 ডেজ বন্ধ পাই পুৰা ফূৰ্তি আৰু একদম ৰেডি। এয়া চকলেট খাব ষ্টাৰ্ট কৰিছে, আমি দুইটা ৰেডি। ইমান গৰম পৰিছে, একদম আমি চিম্পল এনেকৈ মানে ৰেডি হৈছোঁ আৰু। আম কঁঠালবোৰ হৈছে, আপোনালোকক অকণমান শ্বেয়াৰ কৰিম। কি দিলা? তাই মানে ফূৰ্তিতে একদম মুখ মিঠা কৰি যাব, মোকো চকলেট খুৱাই দিলে, চকলেট এটা খাই দিলোঁ। তো আম কঁঠালবোৰ হৈছে, আপোনালোকক দেখুৱাম আমাৰ আম কঁঠালবোৰ। মই নিজে দেখা নাই এতিয়ালৈকে, চাওঁ গৈ পেলাই কিমান ডাঙৰ হৈছে। গাঁৱৰ পৰিৱেশ, আমাৰ গাঁৱৰ ঘৰৰ পৰিৱেশ অকণমান আপোনালোকৰ মোৰতো শ্বেয়াৰ কৰিম। তো ব'লক গৈ পেলাই আকৌ ভিডিঅ'টো চাই থাকিব দেই। মা আগত গ'লে এয়া গৈ পেলাই লগ পাই পেলাই ভিডিঅ' কৰিবই পাহৰি গ'লোঁ। খাই মেলি ওলাই আজি মানে ৱেডনেছডে, আমাৰ ইয়াতে গাঁৱত বজাৰ হয়। তো আমি এতিয়া ক'লৈ যাম বেটা? বজাৰলৈ যাম। কাইলৈ মানে আমাৰ অলপ সৰুকৈ পূজা এটা আছে ঘৰত, তো তাৰ কাৰণে আমি ফ্ৰুটছ ল'ব যাম। বজাৰৰ অকণমান নজৰ আপোনালোককো দেখাম ভাবিছোঁ, ব'লক। বজাৰ পালোঁ আহি। এয়া গাঁৱৰ পূৰা ফ্ৰেছ লোকেল ফল ওলাইছে দেই। আমি ফ্ৰুটছ ল'বই আহিছোঁ, গাঁৱৰ লোকেল একদম। এই লোকেল মালভোগ কল নেকি? লিচি চাওঁ কি পাওঁ, লৈ ল'ব। লিচি লৈয়ে ল'লে এটা খাবই আৰু ন। সেইফালে নেপেলাবা, এইফালে পেলোৱা। কেনেকুৱা লিচিটো? মিঠা আছেনে? পিৰাইছা আমাৰ বজাৰ কৰি মেলি হৈ গ'ল, এতিয়া ঘৰলৈ যাম ন বেটা? এন্ধাৰে হৈ গ'ল ন? গাড়ী একদম সেই তাতে থৈ আহিছোঁ দোকান। ফ্ৰেণ্ডছ, আমাৰ বজাৰ কৰি মেলি হৈ গ'ল। আমাৰ গুৱাহাটীৰ পৰা আহি পাওঁতে দেৰিয়ে হৈছিলে, তাৰপিছতহে আমি বজাৰ কৰিব আহিছিলোঁ। তো বজাৰ কৰি হৈ মেলি এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ, এন্ধাৰে হৈ গ'ল। তো আকৌ এটি নতুন ভিডিঅ' লৈ লগ পাম আশা কৰিছোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এখন দলং হয়, সেয়া নদী, সেই দলংখনতো মানুহৰ ভিৰ। চাচোন আমি যাব ওলাইছোঁ, গাড়ী ইয়াতে ৰাখিছিলোঁ। এয়া এতিয়াও মানুহ পুৰা ভিৰ, বজাৰ কৰি আছে। বজাৰ কৰি আছে এতিয়াও। আমাৰ গাঁৱৰ দাদা এজনে কেঁকুৰা বেচিব আনিছে ন। কেনেকৈ ধৰিছে কেঁকুৰাবিলাক? 20 টকা নেকি? বাহ, ৰাখিলোঁ কেঁকুৰা। দাদাজনক পইচা দিলোঁ, কেঁকুৰাৰ পইচা ন। আকৌ আনিব দেই। আৰু এয়া ভালকৈ দিম, তাতে আমি সজাই দিম বুন্দিয়া লাড্ডু। এতিয়া মই তলত ৰেডি কৰি আছোঁ, পিছতকৈ ওপৰত এতিয়া এইবিলাক ধৰি আছে। আৰু এইটো কি মানে মিঠাই? এইটো বেছি সৰু হ'ল নেকি বাৰু? আৰু এইটো কি মিঠাই বুলি কয় মই নাজানো দেই, কাৰণ মই নাখাওঁ। লালমোহন। আৰু এইফালে জেলেপি। পেটটো ঠাণ্ডা পৰি যায় কিন্তু মোক ভাল নালাগে, কালি ৰাতি খাই চাইছিলোঁ। আৰু ইফালে এক্সট্ৰা, ইফালে বেলেগ, ইফালে বেলেগ, চবফালে বেলেগ বেলেগ কৰিছে নহয়। এয়া কাম চাম হোৱা কৰি পেলাই আমি ব্ৰেকফাষ্ট খাব লৈছোঁ, দৈ চিৰা। ইমান গৰম সেইকাৰণে
হ'ল এয়া তাই ন টিভি চাই চাই খাব বিচনা লোৱা বহি দিয়া তাতে কাৰ্টুন চাই চাই খাব তাই গৰম পৰিছে ন সেইকাৰণে দৈ চিৰা খাই আছা নেকি দিয়া খোৱা বিচনাৰ পৰা নামি এতিয়া আকৌ ডাইনিং টেবুলত খাই আছোঁ কেনেকুৱা আজি ব্ৰেকফাষ্টটো ভাল লাগিছে এইফালে আকৌ ভীম চাই আছে ছোটা ভীম বদমাছি না গৰমৰ কাৰণে পুৰা ফেনৰ তলত আমাৰ মহাৰাণী দৌৰি ন দৌৰি আহা এইফালে আহা দৌৰি দৌৰি আহা আমি কাম কৰোঁ দেই বাই বাই থাকা তুমি ইয়াতে বাই বাই কাপোৰ কানি ধুলোঁ এতিয়া মেলি আছোঁ কাপোৰবিলাক আৰু আমাৰ মামাই আইতাৰ লগত মন্দিৰলৈ যাব ওলাইছে না ঠিক আছে ভালদৰে যাবা দেই গৰম জলদি আহিবা মন্দিৰলৈ গ'লগে এতিয়া মই কাম কৰোঁ আৰু ঘৰৰ পৰা এয়া দেউতাই এইফালে চুপাৰি শুকাই দিছে কাপোৰখিনি মেলা হোৱা নাই এতিয়া কাপোৰখিনি মেলি লওঁ তাৰপিছত আকৌ ৰন্ধা বঢ়াত লাগিব ঘৰৰ নেচেৰা হৈছে আৰু ছিঙি আছোঁ এতিয়া কাপোৰ চাপোৰ মেলি একদম ফ্ৰেছ হৈ এতিয়া ৰন্ধা বঢ়াত লাগি যাম আৰু নেচেৰা ছিঙি আছোঁ চাওঁ আৰু কি চব্জি পাওঁ এতিয়া ৰঙালাওৰ গছ হৈ আছে আৰু বগা পুই ভাতকেৰেলা ধৰিছে এয়া ফুল এইফালে আকৌ এডাল ভোট জলকীয়া এইয়া লাগিছে দেখিছেনে এইয়া ভোট জলকীয়া এইটো পকিছেই এয়া হৈ আছে এইফালে ভোট জলকীয়া এডাল আকৌ কমলাৰ গছ এইবিলাক আকৌ বগা পুই মানে সেউজীয়া পুইটো ঢেৰ হৈছে অকণমান ছিঙো এয়া ছিঙিলোঁ ঘৰত আহিলে মানে ঢেৰ শাক কিনি খাবই নালাগে ইমান ভাল পাওঁ মানে মই এনেকুৱা ফ্ৰেছ অৰ্গেনিক শাকবোৰ খাই চাওকচোন এয়া মই ভাবিছোঁ আজি ৰঙালাওৱে বনাম এইবোৰ আকৌ ঢেৰ হৈছে তাৰপৰা এইখিনি ছিঙিলোঁ শাক এয়া এবিধ পালেং শাক হয় পালেং শাকৰ নিচিনা লাগে মাছেৰে খাই বৰ সোৱাদ লাগে এডাল আকৌ বেঙেনাৰ গছ এয়া ধৰিছিলে গৰমৰ কাৰণে একদম গছ কেনেকুৱা হৈ গৈছে এটা ধৰি পুৰা লেৰুলা হৈ গৈছে ইফালে আকৌ এডাল লগাইছে দেউতাই পাণ গছ এতিয়া আমাৰ আম গছ আমবোৰ পকিব ধৰিছে আৰু আম আজি আবেলিলৈকে খাম আৰু আম সেইফালে ইহঁতকেইটাও আহিয়ে পালে মন্দিৰৰ পৰা আহিয়ে পালে আমাৰ ছজিনাৰ গছ এয়া আমাৰ ৰবাব টেঙাৰ গছ এয়া ধৰিছে আৰু পুৰা এয়া চাওকচোন কিন্তু হোৱাৰ টাইমত আহি খাবলৈ নাপাওঁ পকি সৰি যায় আৰু তাৰপিছত এটা মানুহে খাব পাওঁ কেতিয়াবা এইফালে আমাৰ এয়া নেমু গছ এয়া নেমু একদম অকণমানি ছামাৰ ভেকেশ্যনত যেতিয়া আহিম পুৰা ডাঙৰ হৈ যাব নেমু এয়া আমাৰ আনাৰসৰ গছ ছামাৰ ভেকেশ্যনতহে খাব পাম এতিয়া হোৱা নাই এই দুটা একেলগত হৈছে হোৱা নাই কমপ্লিট মানে পুৰা খাবলৈ হোৱা নাই আৰু এইফালে এইটো এটা এইটো হ'বই আৰু চাগে এইফালে এইটো এটা এইবিধ আকৌ মধুসলেং বুলি কয় মাছৰ টেঙা জোল খাবলৈ বৰ সোৱাদ লাগে এই আমাৰ ঘৰতে এইবোৰ আছে মাছৰ টেঙা জোল খাওঁ কেতিয়াবা গৰমত বৰ বেছিয়ে ভাল লাগে কোনে ভাল পায় জনাবচোন এয়া মচুন্দৰী গৰমত বিৰাটেই ভাল পেটৰ কাৰণেও ভাল এয়া চাটনি খাওঁ আমি মচুন্দৰী এইফালে মানিমুনি মচুন্দৰী এইবোৰ আৰু এইফালে হৈছে ডাঙৰ ধনিয়া ঢেৰেই ফুলি গৈছে কেইদিনমান পিছত ঢেৰ হ'বগৈ আৰু ডাঙৰ ধনিয়া এইফালে আকৌ পুদিনা মই লগাই গৈছিলোঁ ঢেৰ হৈ গৈছে চাটনি খাবলৈ ভাল হৈছে মই পাচলি তুলি আছোঁ আহিলা পূজা দি আহিলা পূজা দিয়া হৈ গ'ল কি আনিছা খাই দিলা দিয়া মন্দিৰৰ পৰা কি আনিলা এইটো ব্ৰেচলেট এইফালে আকৌ আমাৰ মৰাপাত আজি নিচিঙো বেলেগ এদিন খাম বুলি কওঁতে আমাৰ যাবৰে হ'বগৈ আজিলৈ মোৰ চব্জি তোলা হৈ গ'ল তথাপি এইখিনি দেখালোঁ মৰাপাতৰ চব্জি মৰাপাতৰ শাক এইফালে আকৌ ৰঙা খুতুৰা লগাইছে এয়া মোৰ পাচলি ছিঙি হৈ গ'ল ইমান গৰম একদম পকা ৰ'দত চাওঁ এবাৰ জিৰাই লওঁ জিৰাই লৈ পেলাই
পুৰৈ শাকখিনিতো আজি খাম বাৰু, বাকী আৰু কি বনাওঁ দেখাম আপোনালোকক। পাচলি ছিঙি মেলি ফেনৰ তলত বহি থাকোঁতে এই বৰমাই বোলে পাইছিলে পূৰা ফ্ৰেছ একদম ছিজনেল মাছৰুম। জিতি নাখাব আকৌ, জিতি খালে আকৌ মৰি যাব। এয়া পূৰা একদম স্মল স্মল সৰু সৰু জাতটো মানে, এইটো চফা কৰি বহুত টেষ্টি হয়। এইফালে আকৌ দেউতাই কাটি দিলে ঘৰৰে গছৰ আম, খাম এতিয়া অকণমান ৰেষ্ট কৰি পেলাই। এইফালে আকৌ মাহঁতে মন্দিৰৰ পৰা আহিলে প্ৰসাদো খাই লওঁ, তাৰপিছত চব্জি তব্জি কাটিম আৰু। তেওঁ কাটি ল'লোঁ, দাইলৰ লগত বনাম। এয়া মচুৰ দাইল দি দিলোঁ লগতে, ধুই লওঁ, ধুই পেলাই বনাম। মচুৰ দাইলখন ধোৱা হৈ গ'ল। এইফালে বহাই দিছোঁ কেৰাহীখন, দি দিছোঁ তেজপাত আৰু শুকান জলকীয়া এটা, আৰু অকণমান দি দিছোঁ পাঁচফোৰণ। তাৰপিছত দি দিলোঁ তেল, শ্বৰ্টকাট বনাম মানে ভাজি দি দিম। তাৰপিছত দি দিলোঁ তাৰপিছত নাৰি দি দিছোঁ। ইমান গৰমত মানে বনাই থাকিব মন নাযায়, শ্বৰ্টকাট একদম একেবাৰে ভাজি দি দিছোঁ। এইফালে আকৌ নিমখ হালধি দি লাৰি দিছোঁ, এইবাৰ পানী দিবলৈ দিছোঁ। এইফালে মোৰ দাইলকণ হৈ আছে, এইফালে দাইলকণ হৈ গ'ল পানীলাওৰে। এইফালে নেচেৰা ভাজি আছোঁ, এইখিনি হ'লে আকৌ মই ভাজিম তিতা কেৰেলা। বনাই মেলি ৰেডি হৈ গ'ল, এয়া পূৰা একদম আকৌ এবাৰ ফ্ৰেছ হৈ খাব লৈছোঁ। এয়া মাছৰুম ভাজি, পানীলাওৰে দাইল, ভেন্দি বইল, এইফালে হৈছে তিতা কেৰেলা ভাজি, নেচেৰা ভাজি, আকৌ এইটো পুৰৈ শাক ৰঙালাও আৰু আলুৰে, আকৌ লগতে আছে ভোট জলকীয়া। মামা আহি গ'লে লাঞ্চ কৰিবলৈ, আমাৰ একদম পিয়'ৰ ভেজ ন মামা? এটা ভেন্দি খাই দিয়া। আমাৰ ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আমাৰ গাঁৱলৈ আহি ফাৰ্ষ্ট ডে আমাৰ আজি ৰাতিপুৱাৰ পৰা এইবিলাকে কৰিলোঁ, টুকটাক কিবা কিবি হয়নে। মামা মন্দিৰলৈ গ'ল, আহি এয়া ভেজ থালি খাই আছে তাইও। ত' ফ্ৰেণ্ডছ ভাল লাগিলে ভিডিঅ'টি আমাৰ ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই, আকৌ এটি নতুন ভিডিঅ'লৈ লগ পাম। ভাত পানী খাই মেলি এয়া বৰষুণ যোৱাটো অকণমান দিলে, তাই এনেকৈ মানে বৰষুণত খেলিব নাপায়, অকণমান বৰষুণত তাইক খেলিব দিলোঁ। তো আজিলৈকে ইমানেই।